হাত শিঙিমাৰী কানাইমাৰা দয়াৰছৰ জিঞ্জিৰাম নদীত বালিৰ মাফিয়াৰ দপদপনি। অবৈধভাৱে ট্ৰেক্টৰ গাড়ীয়ে চলাইছে বালিৰ খনন কাৰ্য। বন্ধৰ দাবীত জিলা উপায়ুক্তক লিখিত অভিযোগ স্থানীয় ৰাইজৰ। হাত শিঙিমাৰী দক্ষিণ শালমাৰা মানকাছাৰ জিলা হাত শিঙিমাৰী কানাইমাৰা দয়াৰছৰ জিঞ্জিৰাম নদীৰ বুকুত পৰা এটা দুষ্ট চক্ৰই বন বিভাগৰ চকুত ধূলি দি অবৈধভাৱে ট্ৰেক্টৰ গাড়ীয়ে চলাইছে বালিৰ মাটি খননৰ ৰমৰমীয়া বেপাৰ। উল্লেখ্য যে দয়াৰছৰ স্থিতি সচেতন ৰাইজে চক্ৰটোক মাটি কটা বন্ধৰ বাবে বাধা দিয়া স্বত্তেও চক্ৰটোৱে যে JCB দ্বাৰাই দিনে নিশাই প্ৰায় 30খনকৈ ট্ৰেক্টৰ গাড়ীয়ে বালিৰ মাটি খনাৰ ফলত ব্ৰহ্মপুত্ৰ নিচিনা দ খাৱৈত পৰিণত হৈছে জিঞ্জিৰাম নদীখন, যাৰ ফলত নদীখনৰ কাষতেই থকা মানুহৰ বাসগৃহ, কৃষিভূমি আৰু নদীখনৰ ওপৰেদি গাঁওখনত যোৱা বিদ্যুতৰ খুঁটি দ খাৱৈত পৰিণত হোৱাৰ লগতে বানপানীৰ সময়ত উক্ত অঞ্চল সম্পূৰ্ণৰূপে গৰাখহনীয়া কবলত বিলীন হোৱা অভিযোগ তুলিছে স্থানীয় ৰাইজে। সম্প্ৰতি ইয়াৰ সমাধান বিচাৰি তথা অবৈধভাৱে ট্ৰেক্টৰ গাড়ীয়ে বালি কটা বন্ধ কৰাৰ লগতে চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰা স্থানীয় ৰাইজে। প্ৰশাসন তথা চৰকাৰে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। ইয়াত মাটি খান্দি আছে, মানে বালি খনন কৰি আছে সিহঁতে। ৰাইজৰ বহুত অসুবিধা হৈছে। সিহঁতে কাৰেণ্টৰ যি খুঁটি আছে সেইবিলাকো বাগৰি পৰাৰ উপক্ৰম হৈছে। আনহাতে যোৱা বছৰ আমাৰ যিটো বৰ্ডাৰ ৰোড আছে পশ্চিম ফালে ৰিং বান্ধ বুলি আমি কওঁ, সেইখন বান্ধ ভাঙি যোৱা বছৰ বহুত প্ৰবল বানপানী হৈছিলে। এই বানপানীৰ ফলত আমাৰ ইয়াতো বানপানীৰ হেঁচা পৰিছিলে আৰু এনেকৈ যদি এই বছৰ খনন কাৰ্য অহৰহভাৱে চলি থাকে তেতিয়াহ'লে আমি বহুত বিপদৰ সন্মুখীন হ'ম। গতিকে মাননীয় এইটো JCB গাড়ী লগাই দিয়ে আৰু কিছুমান লেবাৰ শ্ৰেণী আছে সিহঁতকো লগাই দিয়ে। য'ত যেনেকৈ পাৰে JCB গাড়ী লগাই লেবাৰ লগাই এইবিলাক আমাৰ লকডাউনৰ মাজত আমি ঘৰৰ পৰা বাহিৰ নহওঁ, ৰাস্তাত বাহিৰ নহওঁ, সিহঁতে খনন কাৰ্য মানে দিনে নিশাই চলাই আছে সিহঁতে অবৈধভাৱে। সেইখিনি বন্ধ কৰিব লাগে। আমি মাননীয় অসম চৰকাৰ তথা আমাৰ স্থানীয় হাত শিঙিমাৰী প্ৰশাসনীয় বিভাগ তথা আমাৰ জিলা শাসনকৰ্তাসকলক আমি টানি অনুৰোধ জনাইছোঁ। প্ৰশাসনক জনাই আছোঁ যে প্ৰশাসনে অলপ আমাক হেল্প কৰক। আৰু আপোনাৰ আমাৰ গাঁৱৰ আমাৰ ঘৰৰ ওচৰতে বিদ্যুৎ আছে, বিদ্যুতের খুঁটিবিলাক আপোনালোকে চাব। প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে খুঁটিবিলাক অলপ চাব, খুঁটিবিলাক কি অৱস্থা হৈ আছে। খুঁটিবিলাক কেতিয়াবা পৰি যায়, এইগিলা পৰি গেলে আমাৰ ঘৰ বাৰীত সমস্যা হ'ব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে এতিয়া এইগিলা বন্ধ কৰি দিব লাগে, তো এইগিলা সমাধান কৰিব লাগে। ইয়াতে মাটি কাটবা নেদাওঁ, প্লাছ মাটি কাটবা দিলে এতিয়া এইগিলা কিছুমান জাগাত এনেকুৱা দ দিছে 20 ফুট 25 ফুট কৰি দ দিছে। আমাৰ ঘৰত সৰু সৰু চলি ফলি আছে, কেতিয়াবা গাঁও ধুবা আহে, গাঁও ধুবা আহি পেলাই যেতিয়া জাপি কৰিব, জাপি কৰোঁতে যদি এটা ছোৱালী বা এটা ল'ৰা আমাৰ যদি এই ফিচাৰীত পৰি যায়, পৰি গ'লে আমি এইটো তাৰ লাষ্টটো আমি নাপাম। খেতি মাটিবিলাক দূৰে ট্ৰেক্টৰ আহি পেলাই খান্দি লৈ যায়। আকৌ সিহঁতক মানা কৰিলে মানা নহ'লে সিহঁতে আৰু মোৰ লগত আমাৰ লগত দম দিয়ে যে তহঁতে কেনেকুৱা ঘৰৰ পৰা ওলাও, সেইটো মই চাম। আৰু ৰাতিপুৱা 2:30 বজাত 3টা বজাত সিহঁতে গাড়ী লৈ আহে। যেতিয়া টোপনিৰ বাপ আহে তেতিয়া সিহঁতে গাড়ী লৈ আহে। তাক সিহঁতক মানা কৰিলে নুশুনে। কিমানটা গাড়ী আহে? 40-50টামান আহে। হাত শিঙিমাৰীৰ পৰা শ্বাহজাহান আলী, নৰ্থ ইষ্ট টাইম।